तो हाई गाइज वेलकम बैक माई यूट्यूब चैनल रियल भिडिओ कम्पानी। तो बहुत दिन माने भिडिओ बना नासिलो माने मोबाइल तो बेया हो आसिल हैंग मारि आसिल तो एखाने भिडिओ बना नासिलो एतिया माने भिडिओ पूरा स्टार्ट कर दिलो। तो बलक एठाइत जाओ बहुत दिन बसंतीको देखुवा नाइ तो बसंतीक बलक লৈ যাও এইফালে আছে মানে বামুন্দিত হৈ আছে সেই প্ৰগ্ৰেমটো গলো বামুন্দি তৰুণ সংঘ আৰু পুথিভঁৰাল আৰু ইয়াতে হৈ আছে সেই প্ৰগ্ৰেমটো মানে হৈছে এয়া চাওক গ্ৰীষ্মকালীন কৰ্মশালা। এইটো হৈছে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত এয়া মামা তো মামাই এইটো বহুত মানে ভাল কাম কৰিছে। গাইজ বলক ভিতৰলৈ যাওঁ আৰু কি হৈ আছে দেখাই আছো বলক। এতিয়া আমাৰ কৰ্মশালা আৰম্ভ হ'ব তো দেখি থৈ দিলো। তো গাইজ আমাৰ ৱৰ্কশ্বপ এতিয়া শেষ হৈ গ'ল আৰু অহাকালি মানে ফাইনেল হ'ব আৰু পৰহি ফাংচন পাতিব ইয়াতে। আৰু এইফালে আছে আমাৰ বলিন্দা আছে, এইফালে চাওক এয়া তো ৱৰ্কশ্বপৰ মানুহবিলাক। আৰু বলিন্দা তো কেনেকুৱা লাগিল? ভাল লাগিল। সংলাপটো কৈ দিওঁ। মুকুন্দ ককাইদেউ আপোনাৰ কি হ'ল? বন্দে মাতৰম আহি গ'ল ফাইনেল ডে আৰু এয়া পতাকা বনাই আছে। কিহৰ কাৰণে বনাই আছে ৰাতি গম পাব। তো গাইজ আজি হৈছে ফাইনেল দিন আৰু ইয়াত প্ৰগ্ৰেম কৰিলে বামুন্দি তৰংগা পুথিভঁৰালত। তো পুৰা বেগ চেগ লৈ লৈছোঁ। ইয়াতে আছে কাপোৰ, ৰাতি কি হয় প্ৰগ্ৰেমত বলক দেখাম সকলোবোৰ ফাইনেলি। আৰু ইয়াতে পুৰা পোষ্টাৰ মাৰিছে চাওক এয়া চাওক পুৰা পোষ্টাৰ। তো গাইজ এতিয়া মানে বহুত বেছি বেয়া লাগি আছে কাৰণ এইবোৰক পুৰা 10 দিন লগ পালোঁ সিহঁতক। তো আজি বিদায় আৰু ৰাতিলৈকে ফাংচন হ'ব। ফাংচন দেখাম কেনেকুৱা কি হয়। আজি অন্তিমটো দিন গাছ আজি অন্তিমটো দিন আজি বহুত দুখ লাগি আছে। আজি আমি আমাৰ মানুহৰ দিনকুদা আজি লগ আমি মানে এটা ফেমিলি হৈ গৈছিলোঁ ন, এটা ফেমিলি হৈ গৈছিলোঁ আমি। কিন্তু আজিৰ পৰা মানে আজিৰ পৰা বিদায় হ'ব। এয়া টিকুট ছোৱালীবিলাকো আছিল আমাৰ লগত। এইটো হ'ব পুৰা নাটকৰ ষ্টেজ সাজু হৈ আছে আৰু অসময় পিছতে ইয়াতে নাটক কৰিম। নাটক তো সকলোৱে দেখাই যাম কি কি হয়, চাই থাকিব। চাওক পুৰা লাইট লগাই আছে। অ ভাই আইছা চব সাজু হৈ আছে ভিতৰত, মানে ভিতৰৰ পৰিৱেশটো দেখালোঁ। আৰু এইটো হৈছে বাহিৰৰ পৰিৱেশ আৰু আমাৰ যিবিলাক ছেটিংছ থাকিব সকলোৱে ইয়াতে মানে ৰেডি কৰিম। ছেটিংছবিলাক যিমান আছে ঘৰ চব আমি দেখাব লাগিব না। তো ছেটিংছবিলাক মানে ইয়াতে ঐ আইছা কেনাই তো এয়া চাওক পুৰা মানে এক্সাইটেড। প্ৰথম আহিব, প্ৰথম গুচি গ'ল, বন্তি প্ৰজ্বলন গ'ল, কিবা কিবি গ'ল, মঞ্চ উদ্বোধন কৰিলে। মঞ্চ উদ্বোধন কৰাৰ পিছত তাৰপিছত আহিব বৰগীত, প্ৰভাৱ গোষ্ঠীৰ পৰা বৰগীত এটা কিবা গাব একদম। তেতিয়া যেনেকুৱাকৈ আমি বেক ষ্টেজত থাকিম আমি তেনেকুৱাকৈ থাকিম। তাৰপিছত আহিলে আমাৰ যি প্ৰেচিডেণ্ট আছে ইয়াৰ প্ৰেচিডেণ্টে আমাৰ যি মুখাভিনয় হ'ব সেই মুখাভিনয়ৰ কাৰণে ইয়াতে মেকআপ চলি আছে। মই ধুতি তাৰমানে প্ৰথম মানে আমাৰ স্বাধীনতাটো আছে, স্বাধীনতাৰ কৰিব লাগিব না। তো আগৰ দিনৰ পৰা যেনেকৈ ধুতি পিন্ধিছিল, কুৰ্তা পিন্ধিছিল বগা, তো তেনেকুৱা ড্ৰেছ পিন্ধিম। এয়া চাওক এয়া ধুতি, এতিয়া এই ধুতিখন পিন্ধি ল'ব ৰ'ব। তো ইহঁতে পিন্ধিছে চাওক এনেকৈ পিন্ধি ল'ম ইয়াৰ দৰে। তো চাই থাকক হৈ গ'ল এয়া ধুতি আৰু কুৰ্তা পিন্ধা। এতিয়া কেৱল দেশ স্বাধীন কৰিলেই হ'ল। আৰু এইফালে দেশ স্বাধীন কৰিবলৈ আমাৰ লগত কনকলতা হাজাৰ কনকলতা আছে। কেনেকুৱা লাগছে আজি? বহুত ভাল লাগিছে। তুমি কোনটো কৰিছা? পুষ্পলতা। আৰু এইফালে আমাৰ বলেন্দা ৰীমা কেনে? বঢ়িয়া। আজি পুৰা ফালি দিব লাগিব আৰু মঞ্চ। তো পিছফালে চব পতকা হৈ আছে আৰু বেলেগো মানে বহুত কেইটা নাটক হ'ব। তো প্ৰথম নাটকটো হ'ব স্বাধীনতাৰ। এয়া পুৰা ৰেডি হৈ গৈছে ইহঁত। আমি এতিয়া মেকআপ সানি আছো মুখত। তো পুৰা মেকআপ লৈছে আৰু মোৰ কেমেৰা ধৰি থকা ল'ৰাজন থেংক ইউ। আহক আৰু দেখাই যাম কি কি কৰোঁ, চাই থাকিব। বঢ়িয়া বঢ়িয়া হৈছে। আমাৰ মানে ষ্টেজ প্ৰগ্ৰেম আৰম্ভ হ'ব আৰু আমি সাজু। ভয় লাগিছে প্ৰথম কথা, ভয় লাগিছে। আৰু এইফালে চব সাজু হৈ আছে ইহঁত চব।
পিতৃ-মাতৃ তোমালোক মহান। মই নাটক কৰিব দি বস্তুৰ পৰা নাই হ'ব সময় আছে আমাৰ এই অনুষ্ঠানটো আমাৰ এই কাৰ্যক্ৰমবিলাক আগুৱাই নিয়াত সহায় কৰিব। মুম্বাই গোৱালিয়ৰ টেংক ময়দানত অনুষ্ঠিত জাতীয় কংগ্ৰেছ অধিৱেশনত ভাৰত ত্যাগ প্ৰস্তাৱ গৃহীত। এই প্ৰস্তাৱত ব্ৰিটিছ চৰকাৰক সকীয়াই দিয়া হৈছে শ্ৰদ্ধাৰাজ, আমি সকলো ইয়াত কিয় একগোট হৈছো জানো। 20 তাৰিখ অৰ্থাৎ কাইলৈ আমাৰ শেষ যুঁজ হ'ব। হাৱাজান, হেলেন, কলাবাৰী, বালিজান, পুৰৈ আদিৰ পৰা সকলোৱে আহি আমি এক ঠাইত একগোট হ'ম।
পুৰা এনজয় হৈ আছে আৰু এইফালে আমি পুৰা মানে বিহু গাই আছোঁ ঢোলত আৰু মোৰ লগত আছে অসমৰ বিখ্যাত অভিনেতা আপোনালোকক সকলোৱে চিনিয়ে পায় অসীম কৃষ্ণ ছাৰ তো মোৰ লগত আছে ছাৰ কেনেকুৱা লাগিছে এইকেইদিন কৰ্মশালা আৰু যোৱা 15 জুলাইৰ পৰা কালি 24 জুলাইলৈকে আমি বামুণীত এই নাটকৰ যি কৰ্মশালা কৰিলোঁ প্ৰথম কথা মই নিজে বহুত শিকিলোঁ মই কেনেকৈ শিকোঁ মই ল'ৰা ছোৱালীৰ পৰা বেছি কৰিছোঁ আৰু এইটো দায়িত্বত আমি আছিলোঁ এই কৰ্মশালাটোৰ দায়িত্ব আৰু মই এটা কথা খুব উন্নতি ক'ব পাৰোঁ যে অসমৰ বিভিন্ন ঠাইৰ বিভিন্ন ল'ৰা ছোৱালীৰ লগত আমি এইদৰে নাটকৰ কৰ্মশালা হওক বা নাটকৰ কাম কৰোঁ কিন্তু বামুণীৰ প্ৰত্যেকজন ল'ৰা ছোৱালী আজি প্ৰায় 50জন ল'ৰা ছোৱালীৰ প্ৰত্যেকজনৰে বিশেষভাৱে তেওঁলোক প্ৰতিভাসম্পন্ন তেওঁলোক খুব ভাল আৰু কালি যি 4খন নাটক একক অভিনয় গীত কবিতা বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাইজে তথ্য কৰিলে তাত প্ৰমাণিত হ'ল যে বামুণী অঞ্চলৰ কলা সংস্কৃতিৰ ভৱিষ্যত সঁচাকৈয়ে খুব উজ্জ্বল আৰু তাৰ লগত আমি থাকি বৰ আনন্দিত ধন্যবাদ ছাৰ আপোনাক এয়া অসীম ছাৰে কোৱা কথাখিনি আছিল আৰু আছে আমাৰ লগত তপন ছাৰো আছে জুবিন ছাৰো আছে তেওঁলোকৰ কথা পাতিম এতিয়া অকণমান বিহু চাই লওক ৰুবুল দাই গান গাব এক ঘণ্টাহে মাতি দিবি আহি যাম নাকেন বা এনেকুৱা মানে